এনেকৈ হৰি মন্দিৰত সোমাই আহি আপোনালোকে দেখা পাব মাটিৰ মূৰ্তি আৰু মানে আগৰ দেখি আছে জুবিনদাৰ যোনটো গীটাৰ আছে সেইটো আগৰ ফালে আছে আৰু এইটো ৰাধা কৃষ্ণ আৰু এইটো গণেশ বাবা আৰু এইফালে আছে এইটো এটা গণেশৰ মূৰ্তি এনেকুৱা আজি হ'ল ৰাস আৰম্ভ হবৰ 2 দিন গতিকে আজি বেছি মানুহ হোৱা নাই আৰু এইবাৰ জুবিনদাৰ কাৰণে হেনো মানুহ মানে কমিবয়ে মানে সেমেকা হৈ আছে ৰাজ কাৰণ জুবিন বিহীন প্ৰথম ৰাজ আৰু এইটো হ'ল মণ্ডপ ইয়াত আমি সেৱা কৰি লওঁ সেৱা কৰি আৰু আগৰ ফালে যাই আছোঁ এইবাৰ ৰাসৰ বিশেষ আকৰ্ষণ এইটো গীটাৰ বনাইছে জুবিনদাৰ মানে গীটাৰটো কিজানি 52 ফুট ওখ হ'ব বহুত দীঘল গীটাৰ এইটো আৰু জুবিনদাৰ গীটাৰটো পাৰ হৈ আহি আপোনালোকে দেখা পাব নটৰাজ পুতলা থিয়েটাৰ মানে আজিকালি নোহোৱা হৈ গৈছে তথাপিও মানে যোৱাবাৰো আহিছিল নলবাৰীৰ ৰাসত আজিকালি মানে দেখা নাপায় হৈছোঁ পুতলা থিয়েটাৰ এইটো একেবাৰে ভাল কৰিছে যাতে মানে আমি চাব পাৰোঁ আজিকালি যিহেতু নোহোৱা হৈ গৈছে আৰু তেনেকৈয়ে মানুহ হৈছে আৰু ইয়াত যিহেতু আজি মানুহ কমে আৰু ইফালেও আছে মাটিৰ মূৰ্তি আৰু মানে ইয়াৰ পৰাই বঢ়িয়া দেখা হৈছে আপোনালোকৰ মানে জুবিনদাৰ গীটাৰখন চাওকচোন ইয়াৰ পৰাই পিছভাগৰ পৰাই আৰু আজি মানুহ কম আৰু এইটোফালে আছে মানে লটাৰী আপোনালোকে লটাৰী কাটিব পাৰিব 100 টকা লটাৰী এখন গাড়ী আছে ফাৰ্ষ্ট পুৰস্কাৰ একেবাৰে দামী গাড়ী এখন আছে আৰু এবাৰকে সোমাই আহিয়ে দেখিলোঁ মানে এই ব্ৰিজৰ আগত যি আছিল যোৱা বছৰ এই তাৰে বস্তুখিনি ইয়াত আছে এইটো হ'ল ইয়াত গোটেই নদী সিন্ধু নদী আদি গোটেইখিনি দেখুওৱা হৈছে আৰু এইফালে জুবিনদাৰ আছিল সকলো মানে ক'ত কেতিয়াৰ পৰা জুবিনদাই গান গাইছিল আৰু মানে কি গান গাইছিল গোটেই এলবামবিলাক গাইছিল কিন্তু সেইভাগে ভিডিঅ' কৰা নহ'ল আৰু এইফালে আহি গ'লোঁ গ্ৰন্থমেলা গ্ৰন্থমেলাততো মানুহ কমেই মানে নাজানো এইটো কিয় গ্ৰন্থমেলাত মানুহ একেবাৰে কম বাণিজ্য মেলাত যিমান মানুহ তাতকৈ গ্ৰন্থমেলাত মানুহ একেবাৰে কম হয় আৰু আজিতো মানুহে কম মানে মানুহ বেছি হ'বৰ দিনাও বহুতখিনি কম হয় গ্ৰন্থমেলাত দেখি আৰু এবাগে আমি যাই আছোঁ ব্ৰিজৰ ফালে এই ব্ৰিজ পাৰ হৈ পেলাই আমি যাম সেইফালে বাণিজ্য মেলাত য'ত চাকা টাকা থাকে এনেকৈ উঠি আহিলোঁ ইয়াৰ পৰাই মানে ভাইবটো চাওকচোন আপোনালোকে কি সুন্দৰ দেখি আৰু আগত আছে ৰ'ব ৰাকেশ জুনিয়ৰৰ দোকান আছে আগত এইখন ৰাকেশ জুনিয়ৰৰ দোকান মানুহ অলপ কম আছে সোৱাদৰ এক নতুন যাত্ৰা এইটো ৰাকেশ দা বহি আছে আৰু এই আমি মানে বাণিজ্য মেলাৰ আমাৰ য'ত চাকা টাকা থাকে তাৰ ঠাই আহি পালোঁ মানে গণেশ মন্দিৰৰ পৰা আহিলে আগে পাব আপোনালোকে আৰু সৰু ছোৱালীৰ বিছনা এখন সৰু ছোৱালীৰ ট্ৰেইন মানে ইয়াৰ পূজাত দেখা পাইছিলোঁ এখন নতুনকৈ মানে যোৱাবাৰ নাছিল আৰু ইয়াৰ পূজাত দেখা পাইছিলোঁ এইটো তৰা নাই এইবিলাকত উঠিব ভয় লাগে মই কেৱল ব্ৰেক ডান্সৰ বাদে বেলেগত উঠিব নোৱাৰোঁ এইটো চকৰি লাইটিং পইচা কৰা নাই কৰিব কিজানি কালিলৈ যিটো আৰম্ভ হৈছে মাত্ৰ আৰু এইটো মত্তা কোৱা মানে মানুহ উঠা নাই আজি আছে বিভিন্ন ধৰণৰ আৰু এইটো এইবাৰ বেলেগ খেলা দেখিলোঁ এইটো মানে 90 ছেকেণ্ড য'তে অলমি থাকিব পাৰে তেতিয়াহ'লে তাহা দিব 90 ছেকেণ্ড অলমি থাকিব লাগিব তেতিয়াহ'লে হাত আৰু ডাইৰেক্ট যেতিয়া যে দেখিছোঁ আইফিল টাৱাৰটো তাৰে ওচৰত আহি গ'লোঁ আৰু ইয়াত সন্মুখতে আছে জুবিনদাৰ ফটো
আৰু এনেকৈ আমি মানে সোমাই আহিলোঁ বাণিজ্য মেলা মানে নলবেৰা বাণিজ্য মেলা বুলি কৈ এইখিনি এই ইয়াতে আছে সেইটো আইফেল টাৱাৰ মানে কমপ্লিট হোৱা নাই বনাই আছে কমপ্লিট হোৱা নাই আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ